অৱশেষত জমিয়তে জুবিন গাৰ্গক কিং অব দ্য ৱৰ্ল্ড বুলি স্বীকৃতি দিলে। স্পষ্ট শব্দত কিং অব দ্য ৱৰ্ল্ড অৰ্থাৎ পৃথিৱীৰ ৰজা বুলি উল্লেখ কৰিছে। কেৱল এয়াই নহয়, ভাৰত ৰত্নৰ দাবী কৰিছে জমিয়তে। এয়া চাওক, স্পষ্ট শব্দত CBI তদন্তৰ দাবী কৰিছে জমিয়তে। প্ৰথমতে আজিৰ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে সমগ্ৰ অসমতে ভাইৰেল হৈ পৰে। প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাহিনী পাৰাৰ ঘৰত উপস্থিত হ'ল অসমৰ ৰাজ্যিক জমিয়তৰ এটি সজাতি দল। উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে দলটিয়ে। গৰিমা শইকীয়া গাৰ্গৰ লগত ভিডিঅ' কলযোগে কথা পাতে জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবে। আৰু জুবিনদাৰ নিচিনা এজন মানুহ আমি যে তেওঁক আমি আঁতৰালো, আমি তেওঁৰ পৰা আঁতৰাই গৈ আমাৰ পৰা মোক বহুত পৰিয়াল আমি বুজি পাইছে নেকি। আৰু লগতে আমাৰ অসম ৰাজ্যিক জমিয়তুল উলামাৰ তৰফৰ পৰা আমাৰ চব আহিছে আপোনাৰ তাত, আৰু একো ক'বলগীয়া নাই আমাৰ। আমি আপোনাৰ লগত সদায় আছো, আপোনাৰ থাকিম। আপুনিতো দাদা আমাৰ পৰিয়ালৰ নিচিনা আছিলে, আৰু মাজতে আমাৰ ছবিৰ সৰু বাই গৈছিলে আপোনাৰ মুম্বাই, নিজে ৰান্ধি আপোনাৰ বিৰিয়ানী বনাই খুৱাইছিলে, বুজি পাইছিলে। আৰু মোবাইল দুবাই আহিলেও আমাৰ ঘৰত থাকিছে তেওঁ, বুজাই গ'লে আমাৰ ঘৰত থাকিছে তেওঁ। আমি বুজাইতো থাকিছো আপোনালোকৰ ঘৰত। আমাৰ ঘৰত থাকিছে, আপোনাৰ ফটো আছে, মোৰ দেখতে ফটো আছে। গোটেই মোৰ পৰিয়ালৰ পৰা আপোনাৰ মই সমবেদনা জ্ঞাপন কৰিছো। আৰু লগতে আমাৰ জমিয়তুল উলামাৰ তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছো। ধন্যবাদ। আহিলে মই দুবাই আছো, মই আহিলে আপোনাৰ ঘৰত আহিম। নিশ্চয় আহিব দাদা। এইটো আমি সকলোৱে জানো যে আমাৰ অসমৰ এক অমূল্য সম্পদ, অমূল্য ৰত্ন আছিল কণ্ঠশিল্পী, গণশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ বিয়োগত গোটেই অসমবাসীৰ লগত আমিও মৰ্মাহত হৈছোঁ। জমিয়ত পৰিয়ালে তেখেতৰ বিয়োগত আমি প্ৰথমেই সমবেদনা জ্ঞাপন কৰিছোঁ, শোক প্ৰকাশ কৰিছোঁ। যদিও আমাৰ অন্তৰত যিটো দুখ আৰু বেদনা, সেইটোত আৰু ভাষা দি বৰ্ণনা কৰিব নোৱাৰি। আমি আজি বিভিন্ন ব্যস্ততাত পলম হৈছে যদি আজি আমি জুবিন গাৰ্গৰ ঘৰত উপস্থিত হৈছোঁ। তেখেতৰ সহধৰ্মিনী গৰিমা বাইদেউৰ লগত আমি সাক্ষাৎ কৰিছোঁ, তেখেতক সমবেদনা জ্ঞাপন কৰিছোঁ, শোক প্ৰকাশ কৰিছোঁ, আৰু লগে লগে তেওঁক আমি ধৈৰ্য সংযমতাৰ কথাও তেখেতক আমি জনাইছোঁ। যি কি নহওক, আমি তেখেতৰ লগত সাক্ষাৎ কৰি তেখেতৰ যিটো আমি অৱস্থাৰ বুজ লৈছোঁ, তেখেতে খুব ভাল পাইছে। আৰু এই ক্ষেত্ৰত আমি গোটেই অসমবাসীক